Hello viewers, welcome to my YouTube channel SPA Learning Center. তো viewers, দশম শ্ৰেণীৰ কিছুমান শিক্ষাৰ্থীৰ অনুৰোধ মৰ্মে মই আজি দশম শ্ৰেণীৰ গণিত বিষয়ৰ এটা চেপ্টাৰৰ ওপৰত আলোকপাত কৰিব ওলাইছো। চেপ্টাৰটো হ'ল ত্ৰিকোণমিতিৰ পৰিচয়। তো চেপ্টাৰটোৰ নাম মই ইয়াত লিখি লৈছো এনেকৈ ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি পৰিচয়। সো ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটো আৰম্ভ কৰাৰ আগত বা ত্ৰিকোণমিতিত যদি তোমালোক ভাবিছা যে 100% মাৰ্কে উঠাবা বা কেৰি কৰিবা, তেতিয়া ত্ৰিকোণমিতিৰ যেটো তালিকা আৰু ত্ৰিকোণমিতিৰ অনুপাত এই দুটা বস্তু খুব ভালকৈ আয়ত্ত কৰাটো খুবেই প্ৰয়োজন। সো তাৰ কাৰণে মই ফাৰ্স্ট তোমালোকক ত্ৰিকোণমিতিৰ তালিকাটো দেখুৱাব লৈছো আৰু ত্ৰিকোণমিতিৰ তালিকাটো খুব সহজতে খুব কম সময়ৰ ভিতৰত কেনেকৈ মুখস্থ কৰিবা তাৰ কাৰণে মই তোমালোকক দেখাই দিম। তো চোৱা, ইয়াত মই ত্ৰিকোণমিতিৰ তালিকাটো লৈছো। ত্ৰিকোণমিতিৰ তালিকাটো মই এনেকৈ লিখি লৈছো তোমালোকৰ সুবিধাৰ্থে। তো ইয়াত চাই ল'বা। চোৱা কি লোৱা হৈছে ইয়াত আমি চাবা, এইটো আছে থিটা মানে কোণৰ মাপখিনি ইয়াত দিয়া হৈছে এইটো লাইনত, ঠিক আছে। তো ইয়াত আছে 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45, 60 ডিগ্ৰী এণ্ড 90 ডিগ্ৰী। তো দশম শ্ৰেণীৰ কাৰণে সৰ্বোচ্চ 90 ডিগ্ৰীলৈকে থাকে, ইয়াৰ ওপৰত নাথাকে। কিন্তু যেতিয়া লাহে লাহে আপাৰ ক্লাছ পাবা তেতিয়া ইয়াতকৈ বেছি পাই যাবা। সো সেইটো পিছত চোৱা যাব। তো নেক্সট আমাক ত্ৰিকোণমিতিৰ অনুপাত দশম শ্ৰেণীৰ কাৰণে কেইটা পাওঁ আমি? সাইন, কস, টেন, কট, কসেক এণ্ড সেক। তো এই তালিকাটো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক জনাইছে যে স্যাৰ তালিকাটো মনত নাথাকে, মনত কৰিব নোৱাৰো, পাহৰি যাওঁ। সো আজি মই তোমালোকক এনেকুৱা এটা প্ৰসেস শিকাই দিম যে ত্ৰিকোণমিতিৰ তালিকাটো তোমালোক আৰু পাহৰি নোযোৱা। সো তাৰ কাৰণে তোমালোক কি কৰিব লাগিব, মাত্ৰ ইয়াত কেইটা আছে 1 2 3 4 5 6 ছটা অনুপাত আছে। এই ছটাৰ মাত্ৰ যিকোনো দুটা তোমালোক মুখস্থ কৰিব লাগিব। তো সেই দুটা কোন দুটা মই কৈ আছো। চাবা, ফাৰ্স্ট তোমালোক সাইনটো মুখস্থ কৰি লোৱা যে সাইন 0 ডিগ্ৰী। সাইন 0 ডিগ্ৰী কিমান আছে? 0। সাইন কিমান আছে? 30 ডিগ্ৰী। 30 ডিগ্ৰীৰ মান কিমান? 1/2। সাইন 45 ডিগ্ৰী। সাইন 45 ডিগ্ৰী কিমান আছে? 1/√2। সাইন 60 ডিগ্ৰী। সাইন 60 ডিগ্ৰীৰ মানটো কিমান আছে? √3/2। নেক্সট আছে সাইন 90 ডিগ্ৰী। সাইন 90 ডিগ্ৰীৰ মানটো কিমান আছে? 1। তো এইবাৰ আহিল কস। কসটো তোমালোক মুখস্থ কৰিব নালাগে, সাইনটো মুখস্থ কৰিছা মানে কসটো হৈ গ'ল। তো এতিয়া প্ৰশ্ন হ'ল কেনেকৈ? তো চোৱা, এই সাইনৰ যেটো মান আছে এই সাইনৰ মানটো খালি উল্টাই দিয়া। তাৰ মানে সাইন 90 ডিগ্ৰীত কিমান আছিল? 1। হেতু তোমালোক cos 0 ডিগ্ৰীত আনি লোৱা। cos 0 ডিগ্ৰী 1। সাইন 60 ডিগ্ৰী কিমান আছিল? √3/2। হেতু তোমালোক কি কৰা, cos 30 ডিগ্ৰীত আনি দিয়া। তাৰ মানে cos 30 ডিগ্ৰীৰ মানটো কিমান? √3/2। একেদৰে cos 45ৰ মানটো সাইন 45ৰ নিচিনা সেম আছে। cos 60 ডিগ্ৰী মান 1/2 আৰু cos 90 ডিগ্ৰী হৈছে 0। তাৰ মানে আমি সাইনৰ মানখিনি যদি এনেকৈ ঘূৰাই দিওঁ, তাৰ মানে সাইন 90 য'ত শেষ হৈছে হেতুৰ পৰা যদি আমি cos 0 ডিগ্ৰী ষ্টাৰ্ট কৰোঁ তেতিয়া আমাৰ cosৰ মানটো মনত থাকি যাব। তাৰ মানে সাইন আৰু cosৰ মানটো মিল আছে, মাত্ৰ তোমালোক কি কৰিব লাগিব, সাইনৰ মানটো য'ত শেষ হৈছে তাৰে পৰা তোমালোক cosৰ মানটো ষ্টাৰ্ট কৰা। তো নেক্সট দুটা গ'ল, সাইন আৰু cos গ'ল। নেক্সট তোমালোক কি কৰিব লাগিব, টেনৰ মানটো মুখস্থ কৰিব লাগিব, বাকি আৰু নালাগে, মাত্ৰ টেনৰ মানটো মুখস্থ কৰা। তো টেনৰ মান কি আছে? টেন 0 ডিগ্ৰী। 0 ডিগ্ৰী ইকুৱেল কিমান আছে? 0। তাৰপিছত কিমান আছে? টেন 30 ডিগ্ৰী। টেন 30 ইকুৱেল কিমান আছে? 1/√3। নেক্সট আছে টেন 45 ইকুৱেল কিমান আছে? 1। আৰু কিমান আছে? টেন 60 ডিগ্ৰী ইকুৱেল টু কিমান আছে? √3।
আৰু টেন 90 ডিগ্ৰী আছে কিমান এইটো কি চিন ইনফিনিটিভ মানে টেন 90 ডিগ্ৰীৰ কোনো মান আমি পাব নোৱাৰোঁ তো এইটো কিয় পাব নোৱাৰোঁ যদি কোনোবাই জানিব বিচাৰিছা নিশ্চয় মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা তেতিয়া মই জনাই দিম তো এইটো অলপ বহল হ'ব এতিয়া নকওঁ তো ইয়াত চোৱা যদি টেনৰ তালিকাটো চাওঁ আমি ফাৰ্ষ্ট কি কৰিব লাগে মাত্ৰ এই 0 মানে টেন 0 ডিগ্ৰী মানটো 0 আৰু টেন 30 ডিগ্ৰী মানটো কিমান 1/√3 এই দুটা মুখস্থ কৰিলে হ'ল তাৰপিছত কি হৈছে টেন 45ত এই 1/√3 ৰ ওপৰৰ মানটো মানে 1টো আনি দিছে আৰু টেন 60 ডিগ্ৰীত কি কৰিছে এই √3 তাৰ মানে তলৰ মানটো ইয়াত বহাই দিছে তাৰ মানে টেন 30 ৰ মান আছিল 1/√3 টেন 45 আৰু টেন 60ত কি কৰিছে এই দুটা বিতৰণ কৰি দিছে ঠিক আছে আৰু টেন 90টো মই ক'লে সেইটো ইনফিনিটিভ যাৰ কোনো নিৰ্দিষ্ট মান নাই সেইটো মান নাই বুলি ধৰা নেক্সট আমাক আহিল কট তো মই তোমালোকক কৈছিলোঁ যে মাত্ৰ দুটা তালিকা মুখস্থ কৰিলে দুটা মান মুখস্থ কৰিলে বাকী কেইটা হৈ যাব নিশ্চয় মই যেনেকৈ কৈছিলোঁ ঠিক তেনেকৈ তোমালোকক বুজাই দিম তো ইয়াত চোৱা টেনৰ মানকেইটা খালি উল্টাই দিয়া টেনৰ মানখিনি উল্টাই দিলে তোমালোক কি পাবা কটৰ মানটো পাই যাবা তো টেন 0 ডিগ্ৰী এইটো আছিল টেন 0 কিমান আছিল 0 চ' এই 0টোক উল্টাই দিলে কি হ'ব 0টোক উল্টাই দিলে 1/0 তো মই বস্তুটো তোমালোকক পিছত দেখাম 1/0 তাৰ মানে 1ক আমি 0ৰে হৰণ কৰিব লাগিব এইটোৰ নামে ইনফিনিটিভ মানে কোনো সংখ্যাকে আমি কি কৰিব নোৱাৰোঁ 0ৰে হৰণ কৰিব নোৱাৰোঁ ওকে তো 0টো উল্টাই দিলে সদায় ইনফিনিটিভ পাবা এইটো মনত ৰাখিবা তো টেন 0 আছিল 0 ডিগ্ৰী মান কিমান আছিল 0 চ' সেইটো উল্টাই দিলে তোমালোক কি পালা কট 0 কিমান হ'ল ইনফিনিটিভ আচ্ছা তাৰপিছত টেন 30 ডিগ্ৰী মানটো কিমান লিখিছোঁ ইয়াত 1/√3 তো 1/√3টোক উল্টাই দিলে কি হ'ব √3টো ওপৰত যাব আৰু 1টো তলত থাকিব তো মই ইয়াত কিন্তু 1টো লিখা নাই আমি জানো প্ৰত্যেক সংখ্যাৰ তলত কি থাকে 1 এটা থাকে গতিকে 1টো ইয়াত আৰু লিখাৰ দৰকাৰ নাই চ' আমি কট 30 ডিগ্ৰী মান কিমান পালোঁ √3 তাৰপিছত কট 45টো কেনেকৈ পাম কট টেন 45ক উল্টাই দিয়া টেন 45 কিমান আছিলে 1 তো 1ক উল্টাই দিলে কি পাম আমি 1এ পাম নেক্সট কট 60 ডিগ্ৰী তো ইয়াৰ আগত আমি চাম টেন 60 কিমান আছিলে √3 তো √3ক আমি উল্টাই দিলে কিমান পাম 1/√3 নেক্সট আহিল কি কট 90 ডিগ্ৰী ইয়াত চোৱা টেন 90টো কিমান হৈছে ইনফিনিটিভ আৰু কট 90টো কিমান হৈছে 0 তাৰ মানে ইনফিনিটিভ আমি উল্টাই দিলে কি পাওঁ 0 মানে 0টোক যেনেকৈ উল্টাই দিলে ইনফিনিটিভ পাইছিলোঁ একেদৰে আমি ইনফিনিটিভটো উল্টাই দিলে কি পাম আমি 0 ঠিক আছে নেক্সট আহিছোঁ কি কচেকৰ মানটো তো এইটো চোৱা এই চাইন আছে নহয় এই চাইনৰ ঠিক উল্টা মানকেইটাই হ'ল কচেক অপজিট উল্টাই দিয়া তো চাইন 0 ডিগ্ৰী কিমান আছিলে 0 তো 0ক উল্টাই দিলে কিমান পাওঁ আমি মই আগতে ক'লোঁ ইনফিনিটিভ তো কচেক 0 ডিগ্ৰী মান আমি কি পালোঁ ইনফিনিটিভ তাৰপিছত কচেক 30 ডিগ্ৰী কচেক 30 কিমান আছিলে 2 তাৰমানে চাইন 30 আছিল 1/2ক উল্টাই দি আমি কি পালোঁ 2 পালোঁ ঠিক আছে নেক্সট আহোঁ চাইন 45 কিমান আছিলে 1/√2 এইটোক উল্টাই দিলে আমি কি পাম কচেক 45ৰ মানটো পাই যাম তো কচেক 45 কি হ'ব 1/√2 উল্টাই দিলে কি হ'ব √2 1টো তলত থাকে সেইটো মনে থাকিয়ে যাব ঠিক আছে তো নেক্সট আমি আহিলোঁ কিমান চাইন 60 কিমান আছিলে √3/2 তো কচেক 60 কিমান হ'ব উল্টাই দিয়া খালি তো √3টো তলত আহিল 2টো ওপৰত গ'ল তাৰমানে 2/√3 নেক্সট আহিলে 1 তো চাইন 90 মান আছিলে 1 ইয়াত কিমান আহিছে এইটো 1টো উল্টাই দিলে 1এ পাম নেক্সট আহিল সেক তো সেকটো আমি যদি লক্ষ্য কৰোঁ এইটো হৈছে ডাইৰেক্ট এই কচ যে আছে কচে ডাইৰেক্ট উল্টাটো তাৰমানে কচ 0 ডিগ্ৰী 1 আছিলে সেক 0 ডিগ্ৰী 1এ হ'ব 1টো উল্টালে 1এ পাম আমি ঠিক আছে তাৰপিছত cos 30 কিমান আছিলে √3/2 তো এইটো উল্টাই দিলে আমি sec 30 পাম তাৰ মানে 2/√3 ঠিক আছে নেক্সট আহিলো cos 45 কিমান আছিলে 1/√2 তো 1/√2 উল্টাই দিলে কি হয় √2 তাৰ মানে
2টো তলত থাকি যাব ঠিক আছে আৰু 1 ইয়াৰ তলত 1টো থাকি যাব নেক্সট আছিলে cos 60 কিমান 1/2 তো 1/2 টো উল্টা দিলে কি হ'ব 2 টো ওপৰত যাব 1 টো তলত থাকি যাব আচ্ছা নেক্সট cos 90 আছিলে 0 0 টো উল্টাই দিলে মই আগতে কৈছো কি পাও আমি ইনফিনিটিভ তো আশা কৰো তালিকাটো বুজি পাইছা এতিয়া নিশ্চয় তোমালোকক এই তালিকাটো মুখস্থ ৰাখোতে খুব কম সময়ৰ ভিতৰত মানে মই কও 2 মিনিটৰ ভিতৰত তালিকাটো মুখস্থ হৈ যাব ঠিক আছে তো নেক্সট আহিলো তো ত্ৰিকোণমিতিৰ যেটো অনুপাত কেইটা কিন্তু তোমালোক জানিব লাগিব আৰু এই অনুপাত কেইটা লৈ বহুতৰে বহুত খেলিমেলি হৈ থাকে তো মই ভাবিছো আজি তোমালোকৰ খেলিমেলি একদম সম্পূৰ্ণ ৰূপে দূৰ কৰাই দিম সো তাৰ কাৰণে মই এইটো চিত্ৰটো লৈ লৈছো ঠিক আছে তো ইয়াত চোৱা আমি কেতিয়াবা আমাক উল্টা পাল্টা হৈ যায় যে কি হয় সাইনৰ অনুপাতটো কি হ'ব মানে এই অনুপাতটো লোৱাৰ কাৰণে আমাক প্ৰথমে আমি এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰি লৈছো সমকোণী ত্ৰিভুজ এটা লাগিবই আৰু আমি এই ত্ৰিকোণমিতিৰ যিমান কেইটা অনুপাত পাম গোটেই কেইটাৰ কাৰণে আমাক কি লাগিব এই সমকোণী ত্ৰিভুজটো লাগিবই ঠিক আছে সো ইয়াত আমি a b আৰু c এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো তো এইটোত অনুপাত কেইটা তোমালোকৰ যাতে উল্টা পাল্টা নহয় তাৰ কাৰণে মই একদম শৰ্ট এটা কিটিপ লৈ আহিছো এটা শৰ্ট ট্ৰিক যেটো একদম অতি হনকালে তোমালোকৰ এই অনুপাত কেইটা মনত থাকিব আৰু কোনো ধৰণৰ উল্টা পাল্টা নহব তো sin থিটাৰ মই এটা নাম ৰাখিছো এটো কি হৈছে নামটো দিছো লক cos থিটাক নাম দিছো মই বক আৰু tan থিটাক মই নাম দিছো কি লভ ঠিক আছে তো sin থিটা মানে লক তো লক শব্দটোৰ অৰ্থ কি এই যে ল আছে নহয় এই লটো মানে লম্ব আৰু পিছত ক আছে নহয় ক মানে ডিভাইডেড বাই কৰ্ণ তাৰ মানে sin থিটাৰ মানটো কি আহে লক মানে লম্ব বাই কৰ্ণ তো ইয়াত আমি যদি a b c সমকোণী ত্ৰিভুজটো চাও ইয়াত লম্ব কি আছে bc তো ইয়াত bc হৈ গল তাৰ পিছত কৰ্ণ কি আছে ac হৈ গল তো ইয়াত এটা কথা মনত ৰাখিবা যে কোনো এটা কোণ সাপোজ a কোণটোৰ মান কিমান আছে 30 ডিগ্ৰী সো a কোণৰ যেটো বিপৰীত বাহু আছে সেই বাহুটোই হৈছে লম্ব এটো কিন্তু মনত ৰাখিবা কেতিয়াবা লম্ব যদি আমি c কোণটো লও c কোণ সাপেক্ষে লম্ব কিন্তু ab হৈ যাব মনত ৰাখিবা কাৰণ c কোণৰ বিপৰীত বাহু কোনটো ab সো c কোণটোৰ ক্ষেত্ৰত বিপৰীত বাহু লম্ব কোনটো হ'ব ab ঠিক আছে তো আমি sin থিটা কেনেকৈ মনত ৰাখিম sin থিটা মানে লক ল মানে লম্ব ক মানে কৰ্ণ আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমি লও bc বাই ac ঠিক আছে নেক্সট আহিলো কি আছে cos থিটা মানে কি ভক মানে কি ভ ফৰ ভূমি ডিভাইডেড বাই ক ফৰ কৰ্ণ তো এইটো ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰো ইয়াত কি পাম ভূমি কি আছে ভূমি আছে ab আৰু কৰ্ণ কি আছে কৰ্ণ আছে ac মই তাৰ মানে a কোণটো সাপেক্ষে লৈছো এটো কিন্তু মনত ৰাখিবা ঠিক আছে তো cosৰ অনুপাতটো কি ভক মানে কি ভূমি বাই কৰ্ণ তো যদি তোমালোক c কোণ সাপেক্ষে লোৱা তেতিয়া যেটো ভূমি হ'ব যেটো কৰ্ণ হ'ব হেতেনেকৈ বহাই দিবা এতিয়া মই a কোণ সাপেক্ষে লৈছো সো ইয়াত ভূমি কি হৈছে ab আৰু কৰ্ণ হৈছে ac ঠিক আছে নেক্সট আহিল tan থিটাৰ কাৰণে কি লৈছো লব মানে ল ফৰ লম্ব ভ ফৰ ভূমি তো এটো abc সমকোণী ত্ৰিভুজটোত যদি আমি চাও লম্ব কি আছে bc ঠিক আছে আৰু ডিভাইডেড বাই কি আছে ভূমি আছে ab তো আশা কৰো তোমালোক ত্ৰিকোণমিতিৰ অনুপাতটো আৰু পাহৰি নোযোৱা তাৰ মানে এটা কথা মনত ৰাখিবা sin মানে লক cos মানে ভক tan মানে লব তো sin cos tan ইয়াৰ কাৰণে তিনটা শব্দ মনত ৰাখিবা লক ভক আৰু লব মানে লম্ব ক মানে কৰ্ণ আৰু ভ মানে ভূমি ঠিক আছে আশা কৰো বুজি পাইছা নেক্সট ভিডিওটোত মই তোমালোকৰ কাৰণে লৈ আহিম এই ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনীৰ যিকেইটা প্ৰশ্ন আছে এই প্ৰশ্নসমূহৰ উত্তৰ অৰ্থাৎ সেই প্ৰশ্নসমূহ মই তোমালোকক সমাধান কৰি দেখুৱাম নেক্সট ভিডিওটোত সো তাৰ কাৰণে মোৰ ভিডিওটো নিশ্চয় এটা
লাইক লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।